নমস্কাৰ প্ৰিয় বন্ধুসকল, ডিজি ব্লগৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি যাব ওলাইছোঁ দয়াং, য'ত আছে নাগালেণ্ডৰ সকলোতকৈ ডাঙৰ ডেম, জলবিদ্যুৎ প্ৰকল্প আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখনি সুন্দৰ ঠাই। তেন্তে বলক আমাৰ আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰাইডটোত আমাৰ লগত আছে আমাৰ বন্ধু মিষ্টাৰ বিশ্বজিৎ, আমাৰ মংগলদা, কালুৱে আজি বিশ্বজিতে আজি পূৰা গোপ্ৰ লগা ৰেডি। তাৰ ইউটিউব চেনেল এটা আছে, মই লিংকত দি দিম, সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এইটো আছে এটা মালটো, এইটো আমাৰ হৈ গ'ল ডিজি ব্লগ। ইয়াৰ পৰা উখালে হৈ গ'ল 35 কিলোমিটাৰ। বৰ্তমান আমি আহি পালোঁ বাগটি ভিলেজ আৰু ইয়াত এটা সুন্দৰ চিন দেখাই আছোঁ। আৰু ফাইনেলি আমি আজি আহি পালোঁ দয়াং ডেম ভিউ পইণ্ট, আৰু ইয়াত পেনৰামিক এটা চিন মই দেখাই দিছোঁ। এয়া হৈছে দয়াং ডেম, যাৰ দৈৰ্ঘ্য হৈছে 426 মিটাৰ আৰু নাগালেণ্ডৰ সকলোতকৈ ডাঙৰ ডেম এখন। আৰু এই ডেমে 75 মেগাৱাট বিজুলী উৎপন্ন কৰে। আৰু এই ডেমৰ পৰাই নৰ্থ ইষ্টৰ বহুখিনি ঠাই প্লাছ অসমৰ লগত বিজুলী যোগান ধৰা হয় ইয়াৰ পৰা। আৰু দেৰগাঁৱৰ পৰা আমাৰ লগত আহিছিলে অংশুমান, তাক চিনাকি কৰাই দিয়া নাই। এই অংশুমান দেৰগাঁও বহুত ধনী মানুহ সি। আৰু আজি আমাৰ ফাইনেন্সাৰ তেওঁৱে ফাইনেন্স কৰিছে আমাৰ এই ডেমলৈকে অহাৰ বাবে। আৰু আজি ভিডিঅ'টো আমি ইয়াতে ষ্টপ কৰিম আমাৰ এই ভিউ পইণ্টৰ পৰা। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, যাতে আগন্তুক দিনত আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ, ভাল ভাল ঠাইলৈ গৈ এক্সপ্ল'ৰ কৰিব পাৰোঁ। ধন্যবাদ।